নমস্কাৰ বন্ধুসকল, মোৰ চেনেল খেতিপথাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি এটা কচু খেতিত আমি চাবলৈ আহিছোঁ তেওঁলোকে কেনেকৈ কি কৰিছে। চাক আমি আজি দেখুৱাম কচুৰ বিষয়ে অকমান কথা পাতিম, কি সাৰ দিব লাগে, কি প্ৰয়োগ কৰিব লাগে, কি ঔষধ দিব লাগে। সো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাক এনেকুৱা কচু খেতি কৰিবলৈ হ'লে কাতি আঘোণ মাহতহে কচু লগাব লাগে আৰু যেতিয়া পানী থাকে তেতিয়াহে লগাব লাগে আৰু শুকুৱাৰ পিছত কোৰ মাৰি দিব লাগে। 2-3 বাৰ কোৰ মৰাৰ পিছত এনেকৈ লাইন দিব লাগে, লাইন কৰি দিব লাগে, যেনে ড্ৰেইনৰ নিচিনা লাইন কৰিব। কচুৰ মাজে মাজে লাইন কৰিব লাগিব সাৰ প্ৰয়োগ কৰিবৰ কাৰণে। এনেকৈ লাইন কৰি দিব আৰু কি সাৰ প্ৰয়োগ কৰিব আমি আগত কথা পাতিম। চাক এওঁলোকে আগত একোৱে সাৰ ইউজ কৰা নাই, এতিয়াহে ইহঁতে ব্ৰইলাৰৰ গু দি আছে। আপোনালোকে 40 বস্তা লাগিব, 2-2.5 কটা মাটিত 40 বস্তা দিলেই হ'ব। আৰু যেতিয়া কোৰ মাৰিব তেতিয়া অকণমান ছুটুৱাই দি ল'ব আৰু এনেকৈ লাইন কৰি 10 বস্তা আগত দিব আৰু 10 বস্তা লাইন কৰি একদম লাইনে লাইনে দি যাব আৰু এনেকৈ দি গৈ আছে ইহঁতে। দেখুৱাই আছোঁ আপোনালোকক। চাক কচু খেতি কৰিবলৈ অকণমান কষ্ট হয়, কোৰ মাৰিব লাগে। এইবিলাক ব্ৰইলাৰৰ গু, ব্ৰইলাৰ য'ত পালন কৰে তাৰ পৰা কিনি আনিব পাৰে আপোনালোকে। ভিডিঅ'টো কণ্টিনিউ চাব, কাটি নিদিব মাজত। কচু খেতিত অকণমান কষ্ট আছে, যেনে মই দেখা পাইছোঁ, সিহঁতৰ লগত কথা পাতিছোঁ। বহুত কষ্ট হয়, কোৰ মাৰিব লাগে আৰু এনেকৈ ব্ৰইলাৰৰ গু দি গৈছে সিহঁতে। ব্ৰইলাৰৰ গু দিয়া সম্পূৰ্ণ হ'ল। আৰু আপোনালোকে ইউৰিয়া DAP 20 কেজি, ইউৰিয়া 20 কেজি, 20 কেজি 40 কেজি দিব আৰু এনেকৈ লাইনে লাইনে দি যায়। এজনে ইউৰিয়া দিছে, এজনে DSP দিছে। লাইনতহে দিব, কচুৰ গাছৰ গুৰিত নিদিব, লাইনতহে দিব লাগে। গুৰিত দিলে কচু পচি যাব পাৰে। এনেকৈ দি যাব যদি কোনোবা কচু খেতি কৰে। কচু খেতিত বহুত লাভৱান হ'ব পাৰে, স্বাৱলম্বী হৈছে বহুত। ইহঁতে আগতে কৰিছিলে বোলে, এতিয়া আকৌ কৰি আছে। এটা নহয় যোৰাকে বেচে। যোৰা আপোনাৰ 50 টকালৈকে যায়। যেতিয়া ইয়াৰ চাহিদাটো থাকে তেতিয়া 50 টকা বেচে। আৰু এটা অকণমান কচুটো ডাঙৰ হোৱাৰ পিছত ইয়াৰ পৰা আকৌ লতিও বেচিব পাৰে। কচু গছৰ পৰা লতি উঠাই বেছিখিনি লাভজনক হ'ব পাৰে আৰু যিমান খৰচ হ'ল এইবিলাক উঠাই ল'ব পাৰে আৰু কচুখিনি লাভতহে থাকি গ'ল আৰু সেইখিনি বেছি সিহঁতে বহুত স্বাৱলম্বী হ'ল বুলি ক'লে। আৰু আপোনালোকে কৰি চাব পাৰে। আৰু দুটামান ইয়াত এটা ঔষধ দিব লাগে, যিটো ফুৰাটন বুলি কয়। ঔষধৰ দোকানত গ'লে পাব আপোনালোকে ফুৰাটন। আৰু এটা ভিটামিন পোৱা যায় খানক। এইবিলাক কচু মাটিৰ ওপৰতহে দিব লাগে। খানক 4 পেকেট দিব আৰু ফুৰাটন 1 পেকেট দিব। এইটো মাটিৰ ওপৰত দি পানী দি দিব লাগিব। মাটিৰ ওপৰত ছটুৱাই দি পানী দি দিব। আমি ইহঁতৰ ৰাতি হৈ গ'ল আৰু ৰাতি পানী দি আছে সিহঁতে। একদম পানীখিনি গোটেই খেতিখিনিত যেনে পানী দি তিয়াই দিব। তিয়াই দিয়াৰ পিছত আপোনালোকে কেইদিনমানৰ পিছত শুকোৱাৰ পিছত আকৌ এইখিনি জংঘল উঠিব পাৰে, জংঘলখিনি বাচি দিব লাগিব। আৰু এনেকৈ অকণমান কেইদিনমান পিছত আকৌ সাৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া বৰ্তমানলৈকে নালাগে, কচু অকণমান ডাঙৰ হ'লে সাৰ প্ৰয়োগ কৰিব লাগিব। আৰু ভিডিঅ'খন ইয়াতে সামৰণি মাৰিছোঁ। আৰু এটা কথা কৈ থৈ দিওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আমাৰ ইয়াত ইনকিউবেটৰ পোৱা যায়, কণী ফুটোৱা মেচিন।
হাঁহৰ কণী কুকুৰাৰ কণী ফুটাব পাৰে আৰু 2000 টকা মেচিনৰ দাম যদি লাগে আপোনালোকে তলত কমেণ্ট কৰিব ধন্যবাদ জয় আই অসম।